দৈয়াং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি দৈয়াং অঞ্চলৰ শতাধিক কৃতি শিক্ষাৰ্থীক দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা আৰু বিশেষ অভিনন্দন জ্ঞাপন কৰে। সকলো ধৰণৰ কোভিড সাৱধানতা অৱলম্বন কৰি দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই এই কাৰ্যসূচী ৰূপায়ণ কৰে। বিতুপন গগৈ সঞ্চালনাত সম্পাদক সঞ্জীৱ সোণোৱালে আগবঢ়া সভাখনৰ অভিনন্দন অনুষ্ঠান পৰিচালনা কৰে পাৰ্থপ্ৰতিম বৰা আৰু চৈনক চক্ৰৱৰ্তীয়ে। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱাল, সম্পাদক প্ৰিন্স দলে, মেৰাপানী মহকুমা সাংবাদিক সংস্থাৰ সভাপতি নগেন বৰা, সাহিত্য সন্মিলনীৰ সম্পাদক দীপক বৰা, প্ৰবক্তা দুলাল চন্দ্ৰ দাসৰ উপস্থিতিত জীপাল হৈ পৰে বিশেষ অভিনন্দন অনুষ্ঠানটি। যাতে মানুহৰ পৰা আঁতৰি থাকিব পাৰোঁ, দূৰত্বটো মানুহৰ পৰা মই একেবাৰে আঁতৰি থকাৰ কথা কোৱা নাই, দূৰত্বটো যে আমি বজাই ৰাখিব পাৰোঁ, দূৰত্ব বজাই ৰাখি কথা বতৰা চিন্তা চৰ্চা আলাপ আলোচনা কৰিব পাৰোঁ, এই কথাটো কিন্তু প্ৰতিটো ছেকেণ্ডত যদি আমি চিন্তা চৰ্চা কৰি থাকোঁ তেতিয়াহ'লে আমি কিন্তু বাচি থাকিম। নহ'লে কিন্তু আমাৰ কৰোণাই কিন্তু গ্ৰাস কৰি পেলাব। এতিয়া বিদ্যালয়লৈ আহোঁতেও শিক্ষাগুৰুসকলে কিমান বুজাব, কিমান ক'ব, কিমান নিজে যদি সচেতন নহওঁ তেতিয়াহ'লে কিন্তু আকৌ কিন্তু বিদ্যালয় মহাবিদ্যালয়বোৰ বন্ধ হৈ যাব। আৰু সেইটো কাৰণে শিক্ষানুষ্ঠান আৰু অঞ্চলত লগতে আমি সমানে সুৰক্ষিত অধ্যয়নৰ তপস্যা হিচাপে গ্ৰহণ কৰি অলপ পাতি অলপ সময় ধৈৰ্য সহকাৰে ৰৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যসূচী আছে। ইয়াৰ পিছতেই মই মঞ্চৰে দৈয়াং অঞ্চলৰ পৰা সুশীতেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেক বছৰৰ দৰে এই বছৰো উৎসাহিত কৰিবৰ কাৰণে সম্বৰ্ধনা জনোৱা হয়। আৰু যিহেতু অন্য বছৰতকৈ এইবছৰ এই অভিনন্দন অনুষ্ঠানভাগ আয়োজন কৰাত কৰোণা মহামাৰীৰ সংক্ৰমণৰ কাৰণে পিছ পৰি ৰ'ল আৰু পিছতীয়াকৈ হ'লেও ছাত্ৰ ছাত্ৰীসকলক আমি দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই ভৱিষ্যতৰ শিক্ষাৰ জীৱনত আগবাঢ়ি যাবৰ বাবে উৎসাহিত কৰিছোঁ।